অসীমত যাৰ হেৰাল শিভা ষষ্ঠ অধ্যায় নৱজীৱন। গৌৰী প্ৰকৃততে অহংকাৰী নহয়, কিন্তু মোক দেখিলেই গৌৰী হৈ উঠে দুৰ্ঘোৰ অহংকাৰী, দাম্ভিক। তীব্ৰ বিদ্ৰূপ বাণেৰে মোক আঘাত কৰি গৌৰীয়ে ভাল পায়। মোৰো ভাল লাগে গৌৰীক নিষ্ঠুৰভাৱে আঘাত কৰিবলৈ। যদুসুৰাৰ পাশাৰ নিচাৰ দৰে আমাৰো ই আজিকালি হৈ উঠিছে এটা নিচা। আন্তৰিক অৱজ্ঞাবৰ্জিত আমাৰ এই কৃত্ৰিম শত্ৰুতাৰ মাজত পৰি সময়ে সময়ে উমাৰ অৱস্থা শোচনীয় হৈ উঠে যদিও উমাই বুজে। এই তীব্ৰ নিষ্ঠুৰতাৰ মাজতো এটা সৌন্দৰ্য আছে, যিটোক মই উপভোগ কৰোঁ, হয়তো গৌৰীয়েও কৰে। কিন্তু তাকেই যদি চম্পাই আন কিবা ভাবি মোক বিদ্ৰূপ কৰি থাকে তেন্তে সি চম্পাৰ ভুল। কিন্তু মই ধৰিব নোৱাৰিলোঁ আচলতে চম্পাৰ কথাত কি আছিল, বিদ্ৰূপৰ সুৰ নে অভিমানৰ অস্পষ্ট জংকাৰ। চম্পাৰ মুখলৈ চালোঁ, নাই, চম্পাৰ মুখখন চাই মনৰ কথা বুজিব পৰা শক্তি মোৰ নালাগে, আনকি দেৱতাৰো নাই। মাৰ দৰে চম্পাও মোৰ ওপৰত দিনে দিনে দুৰ্বুদ্ধ হৈ উঠিছে। মনত নপৰে, ভাবি চাওঁ তাই চিৰদিন জানো এনেকুৱাই আছিল। অদ্ভুত। আবাক বিস্ময়ত মোৰ মুখলৈ চাই চম্পাই প্ৰশ্ন কৰিলে, অদ্ভুত কি? তহঁতৰ গোটেই জাতিটোৱেই, বিশেষকৈ পৃথিৱীত যি দুটা প্ৰাণী মোৰ আটাইতকৈ আপোন, আটাইতকৈ চেনেহৰ, সেই মা আৰু তই দুয়ো। চম্পাই হাঁহি উঠিল, হয় নেকি? পিছে আৱিষ্কাৰটো বৰ হঠাৎ হোৱা যেন লাগিছে। হঠাৎ নহয়, মা আগতে এনে নাছিল, তয়ো সৰুতে নাছিলি। এতিয়া হৈ উঠিছোঁ নহয়। তাকেইতো, সি হয়তো বয়সৰ ধৰ্ম, কিন্তু আচল কথাটো কি ক'মনে? কি? ইমান দিন তুমি মোলৈ জেঠাইদেউলৈ এবাৰো ভুলতেও হুৰি চোৱা নাছিলা। ধৰি লৈছিলা মা চিৰদিন মা, চম্পা চিৰদিন চম্পা। তাৰ বাহিৰেও যে আমাৰ বেলেগ পৰিচয় আছে, বেলেগ অস্তিত্ব আছে, তাক জানো কোনোবা দিনা এবাৰলৈকো ভাবি চাইছিলা? কিন্তু গৌৰীক দেখিবৰ দিনাৰে পৰা হঠাৎ আমাৰ জাতটোৰ প্ৰতি অলপ কৌতূহল হোৱাত হুৰি চাই আমাৰ কথাবোৰক নতুন নতুন যেন লাগিছে। তহঁতলৈ হুৰি চোৱা নাছিলোঁ, কাক চাইছিলোঁ তেন্তে? ব্যস্ত হৈ চম্পাই মোক বাধা দিলে, আহ নুবুজা কিয়? স্বীকাৰ কৰোঁ চাইছিলা, সকলো কৰিছিলাও। আমাৰ কথাবোৰ নিৰ্বিঘ্নে একানে সোমাই মগজু ওপৰেদি পাৰ হৈ সিকানে ওলাই গৈছিল। বিচাৰ কৰিবৰ প্ৰয়োজন দেখা নাছিলা। কিন্তু আজিকালি তোমাৰ চখ হৈছে আমাক আমাৰ কথাবোৰক বিচাৰ কৰি চাব খোজা। সেই দেখিয়েইতো বিপদ। বিশেষকৈ তোমাৰ বুদ্ধিটোও যেতিয়া অলপ কম, বুজিবলৈ দেৰি হোৱাৰ সিও এটা কাৰণ। হওক আৰু মোৰ বুদ্ধি কম, কিন্তু তহঁত লাগিলে যিমানেই বুদ্ধিমতী নহ চম্পা, উমাৰ দৰে সহজ সৰল সুন্দৰ নহ নেকি? মোৰ কিন্তু বিশ্বাস আছিল আমিও ঠিক তেনেকুৱাই। মাথো পাৰ্থক্য এইখিনিতে যে উমা হৈছে চকুৰ আগত মেলি থোৱা কিতাপখনৰ দৰেই সহজ, পঢ়িবলৈ অলপো অসুবিধা নহয়। কিন্তু আমি হৈছোঁ তোমাৰ কোচতে জাপ খাই থকা কিতাপ, অলপ কষ্ট কৰি মেলি ল'লে সুন্দৰকৈ পঢ়া যায়। পাছে চিৰজীৱন তুমি আমাক কোচতে লৈ ফুৰিছা যদিও ভুলতো তাক মেলি চোৱাৰ প্ৰয়োজন থাকিব পাৰে বুলি এবাৰ কল্পনাও কৰি চোৱা নাই। পিছে আজি পঢ়িব খুজিলেও হয়তো নোৱাৰিম, বিশেষকৈ তোক। কিয়? মই যেতিয়া পাৰোঁ তুমি কেলৈ নোৱাৰিবা? যিহেতু তোতকৈ যে মোৰ বুদ্ধিটো কম। চম্পাই হাঁহি ক'লে, হওঁতে সি সঁচা, সেইবুলি একেবাৰে নোহোৱাওতো নহয়। তাৰে অলপ চেষ্টা কৰি চালে দেখিবা আমি সকলোবোৰেই উমা বাইদেউৰ দৰেই সহজ, সৰল, সুন্দৰ। মোৰতো কাৰোবাক জানিবলৈ এটা মুহূৰ্তও নালাগে। মোৰ ওচৰত উমা বাইদেউ যিমান সহজ তুমিও সিমানেই। তোৰ দেখিছোঁ নিজৰ বুদ্ধিৰ ওপৰত অগাধ বিশ্বাস, হোৱাটোৱেই স্বাভাৱিক। তাৰ পৰিচয় তোমাক দিলে বোধ কৰোঁ আচৰিত হৈ যাবা। আৰু কোৱাচোন মই কি ভাবিছোঁ? তাকেই যদি জানিলোহেঁতেন চম্পা, তেনেহ'লে যে কথাই নাছিল। চম্পাই হাঁহি কৈ গ'ল, মই কিন্তু কৈ দিব পাৰোঁ তুমি কি ভাবিছা। এই ধৰা এই মুহূৰ্তত তুমি নিজেই নাজানা তুমি কি ভাবিছা। মানে এতিয়া ভাবিবলৈ চেষ্টা কৰিছা তুমি কি ভাবিছা বা ভাবিব খুজিছা। কিন্তু অথনিৰে পৰা আমাৰ সকলো কথাৰ মাজত তোমাৰ মনলৈ বাৰে বাৰে সেই একেটাই প্ৰশ্ন আহিছে, চম্পাই মোক কি ক'বলৈ ইয়ালৈ টানি আনিছিল। কিন্তু তাক নক'লে কিয়? এই সকলো অবান্তৰ কথাৰ মাজত কিয় তাক আঁতৰাই ৰাখিবৰ চেষ্টা কৰিছে? হয়নে নহয় কোৱা? বিস্ময়ত স্তব্ধ হৈ খন্তেক চম্পাৰ মুখলৈ চালোঁ। স্বীকাৰ কৰিবলৈ মই বাধ্য, চম্পাৰ গৰ্ব কৰাৰ সামৰ্থ্যখিনিও আছে। চম্পা, মোক এটা বস্তু দিবিনে?